অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মাজনিশা চোকা অস্ত্ৰৰে হানি খুচি নৃশংসভাৱে হত্যা এজনক। কয় লক্ষী আই মোৰ যে শেষ হৈ গৈছে। কি শেষ হৈছে? কয় তোৰ দাদাক যে মাৰ্ডাৰ কৰিছে। গৃহস্থক হত্যা কৰি ডকাইতৰ দলে লুটি নিলে সোণ ৰূপৰ অলংকাৰ লগতে নগদ ধন। ডকাইতৰ দলে হত্যা কৰা লোকজন অভয়াপুৰীৰ পিৰাধৰাৰ কৃষ্ণ মণ্ডল। আৰু কৃষ্ণ মণ্ডল এখন বাহনৰ গেৰেজত কৰ্মৰত আছিল। ঘটনাস্থলীত আৰক্ষীৰ দলৰ লগতে ডগ স্কোৱাড আৰু ফৰেনচিকৰ দল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কৃষ্ণ মণ্ডলৰ হত্যা হোৱাৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰু এখন কৃষ্ণ মণ্ডলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয়। মোক ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে যে লক্ষী আই মোৰ শেষ হৈ গৈছে। কি হৈ গৈছে? মোক কয় যে দিদিটো ফোন কৰিছে। কয় শেষ হৈ গৈছে। মোক কি হৈ গৈছে মোক কোৱা, কি শেষ হৈছে? কয় তোৰ দাদাক যে খুন কৰিছে, কয় মাৰ্ডাৰ কৰিছে, ডাকাত আহি কালা পোচাক পিন্ধি মাৰ্ডাৰ কৰি থৈ গৈছে। আমি কৈছোঁ তুমি কোন আছিলা? কয় আমি ঘৰে চিটকাৰি মেৰে আমি ঘুমাইছি। ঘুমাৰ পিছত তাৰপৰা কৈছে কয় মোক ওলাব নাদে, মোক ডেগাৰ দছে বুকত যে তুই নোলাবি, একটা খুন কৰিছে তোকো কৰিম। কয় কি শুনা দানা গইনা কাটি আছে, পইচা পাতি আছে, ওলা তেনেহ'লে তোক খুন কৰিম। তারপরে তুই ওলাই দিছে, ডেকার ধরি আছে আর দুজনে ধরি আছে আর ওলাই বাইকর কিবা কিবা আছে ওলা। তারপর ওলাইছে, ওলার পিছত কয় তুই বাহিরত নোলাবি, তাহলে তোকেও খুন করিম। তাৰপিছত দিদি আর নোলায়, ঘরের ভিতরত মানে অজ্ঞান হয়ে পড়ে গেছে। পড়ে যাওয়ার পিছত তারপরে কইছে পরে অজ্ঞানের পরে জ্ঞান ফিরেছে। তারপরে মোক ফোন করছে, কয় 3টা বাজা ফোন করার পিছত কয় যে হ্যাঁ, ফোন করার পিছত কয় লক্ষী আয় মোর যে শেষ হয়ে গেছে। কি শেষ হয়েছে? কয় তোর দাদাক যে মার্ডার করছে। কোনে করলে? ওই যে তাই কলে। কি লৈ গৈছে ডকাইতে আহি? সোনা দানা, টকা পয়সা, অস্ত্র লৈ আহিছিল। আৰু টকা কিমান লৈ গৈছে? টকা বা কিমান লৈছে? 1 লাখ কৈছে, 1 লাখ মান তুলছো। কিমান মান লৈছে? পইচাটো কিয় মানে ৰাখিছে? ওই গাড়ি কিনব, গাড়ি কিনার কথা কইছে আর কি। গাড়ি কিনছে, পুরান গাড়ি। কি নাম? ফোন করছে, ফোন করার পাছত আইসং, মানে আমি গাড়ি রিজার্ভ করে আইসং। আর পাছত তো দরজা সব লোক আর আমার বউ কই আছে হ্যাঁ এতিয়া আহিবে আর কি। এতিয়া আইফা নালাগে, এতিয়া লোক পিছফালে যাব কৈছে। পিছফালে আমি তো সোমাব না, আমার সৰু একটা ভাতিজা আছে, সি সোমাইছে। এই ওয়ালটা খুলি দিছে, এই দরজাটা খুলি দিছে, এতিয়া আহি আমি সোমাইছো। ভিতৰত ঠাইতে দেখা পালাম উলংগ হয়ে আছে, কাপড়টাতে মানে ঢাকি দিছে। তোৰ আঘাতৰ চিন আছিল শৰীৰত, তেজ ওলাইছিল মানে কাটছে, কাটিছে, মারছে। আচ্ছা, কি হোৱা বুলি কেনেকৈ হোৱা বুলি ক'লে পিছত আপোনাৰ কেনেকৈ গম পালে? কি হোৱা বুলি কৈছে বৌয়ে আপোনালোকৰ? ঘটনাটো বৌ কৈছে শেষ আর কি আয় ফটাফট আয় হেঁকে। মানে কেনেকৈ ঘটনাটো কি হৈছিল? ডাকাতে বুলি কৈছে। কেইজন মান আহা বুলি কৈছে? 5জন। কেইটা মানত? ৰাতি হ'ব আমাৰ 2টা-3টা মানত। কিবা লৈ গৈছে নেকি ঘৰৰ পৰা? শুনা পইচা লৈ গৈছে। আৰু পইচা কিমান? 1 লাখ মান কৈছে। বৌ কৈছে আর কি কোৱা নামতে। আপোনাৰ দাদা যিগৰাকী মানুহ ঢুকাল তেওঁৰ নাম কি? কৃষ্ণ মণ্ডল। তেওঁ কি কৰে? তাই গেৰেজত কাম কৰে অভয়াপুৰীতে। আৰু ঘৰটো আপোনাৰ অভয়াপুৰী পিৰাধৰাত? পইচা পাতি লগত কিবা এনে ৰাখিছিলে না কিবা কামৰ কাৰণে ৰাখিছিলে পইচা পাতি? গাড়ী কিনাৰ কথা কৈছিল। গাড়ী কিনাৰ কাৰণে মজুত এই মাত্ৰ কৈছে বৌ ৰাতিপুৱা আহাতে কৈছে আর কি। আপোনাৰ দাদাৰ ঘৰত কোন কোন আছে না? এনে এটা সৰু ভাতিজা আছে, 3জন মানুহ থাকে। আপোনাৰ বৌ গম পোৱা নাছিল নেকি যেতিয়া মাৰ্ডাৰ হৈছে? এটা মোক কোৱা নাই, সেইটো মোক কোৱা নাই বা কোৱা নাই। তেওঁ দুৱাৰখন লক কৰা আছিল, বন্ধ কৰা আছিল বাহিৰেদি? বন্ধ কৰি হৈছে তাতে। আৰু তেওঁ বাৰাণ্ডাতে শুৱে? বাৰাণ্ডা আজি সেই মই শুনা পালোঁ, আজি কিন্তু শুনা নাই যে বাহিৰত থাকে। গরম পড়লে বারিন্দাত। নিউজ ডেস্ক রিপোর্ট, নর্থ ইস্ট অসম।